বন্ধুসকল, আজি আমি নতুন ৰেচিপি এটা বনাবলৈ ভাবিছোঁ। নৰসিংহৰ পাতেৰে মাছৰ আঞ্জা। খুব সুন্দৰ এখন আঞ্জা, খায়ো ভাল লাগে। আপোনালোকে খাই চাব, বনাই চাব। নৰসিংহৰ পাতেৰে মাছৰ আঞ্জা খুব সুন্দৰ এখন আঞ্জা। ইয়াৰ কাৰণে লাগিব নৰসিংহৰ পাত কেইটামান, লগতে আদা, নহৰু, জলকীয়া, বিশেষ মছলা নাই। এইখিনি হ'লে বহুত। একেবাৰে চিম্পুল আঞ্জা হ'ব। আপোনালোকে খাই চাব, ভাল পালে চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব। এতিয়া আহক এই ভিডিঅ'টোত চাই লওঁ আঞ্জাটোনো কেনেকৈ বনায়, আমি চাই লওঁ। এতিয়া আহক আমি নৰসিংহৰ পাতেৰে মাছৰ আঞ্জা কেনেকৈ বনাই চাই লওঁ। সকলোৱে জানে বনাব, গতিকে আমি অলপ তথাপি দেখুৱাই দিছোঁ। মাছৰ আঞ্জা খাই খুব ভাল লাগে, বনায়ো ভাল লাগে। আহক আৰম্ভ কৰোঁ নৰসিংহৰ পাতেৰে মাছৰ জোল। এয়া আমি পাত কেইটামান লৈ লৈছোঁ নৰসিংহৰ, তাৰপিছত ধুই লৈছোঁ। এইখিনি ধুই কিনে আদা নহৰু দি দিছোঁ। ইয়াতে মাছ লৈছোঁ। এতিয়া মাছখিনি নিমখ ৰংগুৰা দি আমি সানি ল'ম। এয়া তাৰপিছত কেৰাহীত তেল গৰম হ'ব দিছোঁ। গৰম হৈছে, মাছখিনি দি দিলোঁ। এতিয়া এই মাছখিনি ভালদৰে ভাজিব লাগিব। একদম ভালদৰে ভাজি লৈ আমি নমাই থ'ম। তাৰপিছত আকৌ কেৰাহীত তেল দিম। এতিয়া চাওক, এতিয়া আমি ভাজা হয় মানে এটা গানকে গাওঁ, অলপ গানটো শুনো আৰু। আহিছে গতে দেখোতে, কৰোণা আহিছে গতে দেখোতে, সাৱধান হোৱা ভাই মোৰ বন্ধু, সাৱধান হোৱা ভাই। এই বিশেষ কাম নহ'লে বাহিৰত নাযাবা, সকলোৱে মিলি নিয়মবোৰ মানিবা। মানুহৰে পৰা দূৰত্ব ৰাখিবা, মুখতে সদায় মাস্কখন পিন্ধিবা, যেহে তুমি ৰক্ষা পাবা মোৰ বন্ধু, তেহে তুমি ৰক্ষা পাবা। কৰোণাৰ ঔষধ নাই শুনা বন্ধু ভাই, কৰোণাৰ ঔষধ নাই শুনা বন্ধু ভাই। কৰোণা আহিছে গোটেই দেশতে, কৰোণা আহিছে গোটেই দেশতে, সাৱধান হোৱা ভাই মোৰ বন্ধু, সাৱধান হোৱা ভাই। এই কৰোণাৰ কাৰণে লকডাউন দিছে, মানুহে লকডাউন মানিব নোখোজে, লকডাউন মানিব লাগে, লকডাউন মানিব লাগে। জ্বৰ হ'লে চিকিৎসা কৰিবা, মিনিটে মিনিটে হাত ধুই থাকিবা, চাবোন চেনিটাইজাৰ লৈ মোৰ বন্ধু, কৰোণা ধ্বংস হ'বলৈ। কৰোণাৰ ঔষধ নাই শুনা বন্ধু ভাই, কৰোণাৰ ঔষধ নাই শুনা বন্ধু ভাই। কৰোণা আহিছে গোটেই দেশতে, কৰোণা আহিছে গোটেই দেশতে, সাৱধান। এই মাছখিনি চাব লাগিল, লৈ যাব। এই হৈছে, ভাজা হৈছে, ভাজি থ'লোঁ, ৰেডি। এতিয়া পিঁয়াজ দি তেল দি আৰু কেৰাহী গৰম হ'ব দিছোঁ। ইয়াতে আলুখিনি বইল কৰি লৈছোঁ, এইখিনি ভাজি ল'ম।
ভাজি লৈ ইয়াত নিমখ ৰং গুড়া গোটেইখিনি দি দিম। অলপ ভালদৰে ভাজি ল'ব লাগিব। নিমখ ৰং গুড়া দি দিলোঁ। এতিয়া লগত থকা নৰসিংহৰ সেইখিনি বটি লৈছোঁ, সেইখিনিও দি দিব লাগিব। এটা চাপ ভাজা গৈছে, এইখিনি দি দিলোঁ। এতিয়া উতলিব লাগিব ভালদৰে, একেবাৰে ভালদৰে উতলিব লাগিব। একেবাৰে সহজ বনোৱাটো। তাৰপিছত আমি উতলাৰ পিছত অলপ মাছখিনি দি দিম। এয়া পানী দিলোঁ, উতলিব। এয়া চাওক, মাছখিনি দি দিলোঁ। মাছখিনি দিয়াৰ পিছত অলপ পানীটো কমিব লাগিব। আঞ্জাখন অলপ গোটা হ'ব লাগিব। খাই কিন্তু ভাল লাগে নৰসিংহৰ পাতেৰে মাছৰ আঞ্জা। এয়া চাওক, উতলি আছে। হৈয়ে গ'ল ৰেডি। এয়া নমাই থলোঁ বাচন এটাত। সকলোতকৈ সহজ ৰেচিপি যদি আছে এইটো এটা, আপোনালোকে বনাই খাই চাব পাৰে কেনেকুৱা পায়। শেষত যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ আৰু লাইকটো কৰি দিব।